নমস্কাৰ আজি কম কেইদিনমান আগতে প্ৰশ্ন এটা আহিছিল যে বহু মানুহে হাতত কাছৰ আঙুঠি পিন্ধে আৰু কাছৰ আঙুঠি পিন্ধিলেনো কি হয় আৰু ইয়াক কেনে মানে শুদ্ধকৈ কেনেধৰণে পিন্ধিব লাগে বা ইয়াক পিন্ধিলে উপকাৰিতা কি হয় এতিয়া আমি আঙুঠিৰ ক্ষেত্ৰত সদায় গ্ৰহৰত্নৰ আঙুঠিসমূহ পিন্ধাৰ কথা কওঁ বা বহুত ক্ষেত্ৰত ক্ৰিষ্টেলৰ আঙুঠিও পিন্ধা দেখা পোৱা যায় আৰু আঙুঠিৰ মাধ্যমেৰে আমি কিছুমান তাবিজ সহজ ভাষাত যদি মাদুলি বা তাবিজ বুলি কওঁ কৱচ বুলি কওঁ সেয়াও আমি আঙুঠিত পিন্ধিবলৈ বহু সময়ত আমি কওঁ বা এডভাইস কৰোঁ কিন্তু কাছৰ আঙুঠিৰ ওপৰত এনেকুৱা আছিলে যে বহুতে সুধিছিলে এতিয়া কাছৰ আঙুঠি সদায় যিকোনো ধৰণৰ মেটেল হোৱাতকৈ আটাইতকৈ উৎকৃষ্ট হয় ৰূপৰ আঙুঠি ৰূপৰ কাছৰ আঙুঠিহে আপুনি পিন্ধিব পাৰে বা আপুনি যদি সঁচাকৈ ভাবিছে কাছৰ আঙুঠি পিন্ধিলে মোৰ কিবা লাভ হওক তেতিয়াহ'লে ৰূপৰ আঙুঠি পিন্ধাটোহে দৰকাৰ ইয়াৰ উপৰিও কাছৰ আঙুঠি পিন্ধিলে একচুৱেলি কি হয় যে ভগৱান লক্ষ্মী মাক আমি সন্তুষ্ট কৰিব পাৰোঁ বুলি বিশ্বাস কৰা হয় যেহেতু কাছ ভগৱান বিষ্ণুৰ ৰূপ হয় মানে অৱতাৰ হয় কুৰ্ম অৱতাৰ গতিকে কাছৰ আঙুঠি পিন্ধিলে ভগৱান বিষ্ণু লগতে মা লক্ষ্মীৰ কৃপা পোৱা হয় বুলি কোৱা হয় কিন্তু কাছৰ আঙুঠিটো যেতিয়া পিন্ধিব কাছটোৰ মুখখন সদায় শৰীৰৰ ফালে আপোনাৰ শৰীৰৰ ফালে থাকিব লাগে কাছটোৰ মুখখন কেতিয়াও আঙুলিটোৰ পৰা বাহিৰৰ ফালে মানে শৰীৰৰ বাহিৰৰ ফালে থাকিব নালাগে কোৱা হয় যদি আপোনাৰ কাছৰ আঙুঠিটো পিন্ধোতে শৰীৰৰ বাহিৰৰ ফালে আপুনি পিন্ধিছে বা মুখখন আপোনাৰ বাহিৰৰ ফালে গৈছে তেতিয়াহ'লে হ'ব যে আপোনাৰ জীৱনত যিটো ভাল প্ৰভাৱ পৰিবৰ কাৰণে পিন্ধিছে তাৰ ওলোটা হ'ব দৰিদ্ৰতা আহিব পাৰে আৰু দ্বিতীয়তে কাছৰ আঙুঠি পিন্ধিলে সদায় শুক্ৰবাৰে পিন্ধাটো উচিত শুক্লপক্ষৰ শুক্ৰবাৰে খুব বেছি ভাল বুলি কোৱা হয় আৰু আটাইতকৈ উত্তম হয় যদিহে আপোনালোকে কাছৰ আঙুঠি পিন্ধিম বুলি ভাবিছে তেতিয়াহ'লে কাছৰ আঙুঠিটোৰ ওপৰত শ্ৰী বুলি লিখা থাকিলে সেয়া বেছি উত্তম বুলি কোৱা হোৱা যায় আৰু ইয়াৰ উপৰিও কাছৰ আঙুঠি যেতিয়া পিন্ধিব আপুনি বনাই আনিছে কিনি আনিছে যিয়ে নকৰক আপুনি গংগাজল আৰু কেঁচা গাখীৰেৰে শোধন কৰিহে পিন্ধিব আৰু এতিয়া মই আপোনালোকক এটা মন্ত্ৰ ক'ম যিটো মন্ত্ৰ ধাৰণ মানে বিশেষকৈ আমি কাছৰ আঙুঠি পিন্ধাৰ সময়ত সেই মন্ত্ৰটো 108 বাৰ গাব লাগে ওম শ্ৰীং হ্ৰিং ক্লিং মহালক্ষ্মী নমঃ ওম শ্ৰীং হ্ৰিং ক্লিং মহালক্ষ্মী নমঃ এই মন্ত্ৰফাঁকি আপুনি 108 বাৰ গাই মানে আপুনি কাছৰ আঙুঠিটো ধাৰণ কৰিব পাৰে আৰু ইয়াৰ উপৰিও বহুতৰে প্ৰশ্ন আছিল যে আমি ঘৰত কাছ ৰাখিলে কেনেদৰে ৰাখিব লাগে মই আগতেও ইয়াৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে ঘৰত আপোনালোকে কাছৰ আঙুঠি কাছ কেনেকৈ ৰাখিব এতিয়া এইটো এটা সদায় কাছ ৰাখিলে চাব যাতে এই কাছটোৰ তলফালটো ফিল আপ হয় বহুতৰে দেখা পোৱা যায় ক্ৰিষ্টেলৰ কাছ লয় ঘৰত আৰু সজায়ো থয় কিন্তু এই ফালটো ফুপুলা থাকে ফুপুলা কাছ যিহেতু পূৰ্ণাংগ কাছ নহয় গতিকে ফুপুলা কাছ ৰাখি তেনেকৈ লাভ নহয় এনেকুৱা এটা বাটিত আপোনালোকে বা তামৰ পাত্ৰ বা এনেকুৱা ধৰণৰ যদি কাছ লয় ইয়াত কেইটামান পইচা দিব মুদ্ৰা কিয়নো আমি মুদ্ৰা সদায় মহালক্ষ্মীৰ লগত জড়িত মানে আমি তেখেতক ভগৱান লক্ষ্মী মাক নিৰ্দেশ কৰে আৰু এই কুৰ্মই সদায় ভগৱান বিষ্ণুক নিৰ্দেশ কৰে গতিকে এনেকুৱা এটা পাত্ৰত পইচাৰে সৈতে কাছ থৈ ইয়াত আপুনি পানী এনেদৰে পানী দি পেলাই আপুনি আপোনাৰ ঘৰত পূবৰ ফালে মুখ কৰি পেলাই থব পাৰে এতিয়া এনেকুৱা এটা স্থানত একচুৱেলি প্ৰপাৰ হয় যদি আপুনি উত্তৰত থৈ পূবলৈ মুখ কৰে গতিকে সকলোৰে ঘৰত সেই দিশটো হয়তো বেলেগ হ'ব পাৰে মই মোৰ ইয়াতে ডেস্কত যিহেতু এইটো মোৰ পশ্চিমৰ ফাল হয় কিন্তু উত্তৰত কোনো ঠাই নাই কাৰণে পশ্চিমৰ পৰা পূবলৈ মুখ কৰা অৱস্থাত থৈছোঁ গতিকে এনেদৰে আপুনি কাছ ৰাখিব পাৰে পিন্ধিব পাৰে আশা ৰাখিছোঁ আপোনালোকৰ কাছ লৈ পেলাই যিটো প্ৰশ্ন আছিল সেয়াৰ আপোনালোকে উত্তৰ পালে ঘৰত ৰাখিলেও ৰাখিব পাৰে আৰু হাতত পিন্ধিলেও পিন্ধিব পাৰে কিন্তু হাতত পিন্ধোতে সদায় তিনিটা কথা মন কৰিব প্ৰথম হ'ল আপোনাৰ ৰূপৰ কাছ হ'ব লাগিব দ্বিতীয়তে কাছৰ মুখখন আপোনাৰ শৰীৰৰ ভিতৰলৈ থাকিব লাগিব আৰু শুক্ৰবাৰে ধাৰণ কৰিব লাগিব গতিকে যিসকলে পিন্ধি আছে বা যিসকলে পিন্ধিম বুলি ভাবি আছে আশা ৰাখিছোঁ আপোনালোকে আপোনালোকৰ প্ৰশ্নৰ উত্তৰটো পালে কমেণ্ট কৰি জনাবচোন কোনে কোনে পিন্ধিছে ইতিমধ্যে মই কিন্তু পিন্ধা নাই কিয়নো মই এনেকৈ ঘৰত হাতত লৈ ফুৰাতকৈ তেনেকৈ ৰাখি পেলাই ভাল পাওঁ কোনে কোনে ৰাখিছে ইতিমধ্যে কমেণ্ট কৰি জনালে ভাল পাম ধন্যবাদ